ৰুমটো হলনি কৰাৰ পিছতে ব্যস্ত হৈ পৰিছিলোঁ ৰুম ঠিক কৰাৰ এতিয়াও পিছে একো ভালকৈ ঠিক হোৱা নাই বহুখিনি এতিয়াও ঠিক কৰিবলগীয়া আছে লগতে মোৰ বহুখিনি বস্তু হেৰাইছেও বিদ্যালয় বিচাৰিয়ে পোৱা নাই লগৰজনী ফেঞ্চি যাবৰ কাৰণে লগ ধৰি আছিলে কিন্তু ইমান দিন ব্যস্ত থকাৰ বাবে যাব পৰা নাছিলোঁ কালি আকৌ অকণমান ফ্ৰী আছিলোঁ সেইকাৰণে ভাবিলোঁ যে তাইৰ লগত এপাক ফেঞ্চি গৈয়ে আহোঁ মাত্ৰ 10-15 মিনিটৰ কাম আছিলে তাই মেখেলা চাদৰ এযোৰ লৈছে যিযোৰ চাইছে সেইকেইযোৰে লৈছে আৰু লগতে ময়ো ছানগ্লাছ যিযোৰ চাইছোঁ সেইযোৰ লৈছোঁ তাৰপিছত ফেঞ্চি বজাৰত 10 টকীয়া দোকান এখন আছে চব বস্তু 10 টকাত পায় সেইখন গৈ পেলাই ধুনীয়াকৈ দুটামান বস্তু ল'লোঁ আৰু তাৰপিছত আইচক্ৰীম আৰু বাদাম চানা খাই ঘৰলৈ উভতি আহিলোঁ ঘৰলৈ উভতি অকণমান আমি ৰেষ্ট ল'লোঁ দুয়োজনী তাৰপিছত ইমান বেছি ভোক লাগিছিলে পাপৰি চাট খাবলৈ মন গৈ আছিলে কিন্তু বাহিৰত যাব মন যোৱা নাছিল যিহেতু ইমান বেছি ধূলি সেইকাৰণে আমি ঘৰতে যোগাৰ লগালোঁ চিপছৰ ওপৰত পিঁয়াজ বিলাহী আৰু আলু দি পেলাই আৰু যিমান যি মছলা আছিলে ঘৰত গোটেইখিনি দিছোঁ লগতে ওপৰত দিছোঁ কেচাপ আৰু আমাৰ ঘৰত নাছিলে সৰু সৰু ভুজিয়াটো সেইকাৰণে বিকাজী ভুজিয়া আছিলে সেইটোৱে ওপৰত ধুনীয়াকৈ দি দিছোঁ আৰু সঁচাকৈ খাবলৈ বহুত বেছি ধুনীয়া হৈছিল যদি আপোনালোকৰো মন যায় তেতিয়াহ'লে 5 মিনিটত এইটো বনাই খাব পাৰে